ভ্লাদিমিৰ পুটিনে কিমানজন মানুহৰ হত্যা কৰি পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ দেশখনৰ ৰাষ্ট্ৰপতি হৈছে? ৰাষ্ট্ৰপতি হোৱাৰ আগতে ভ্লাদিমিৰ পুটিনে গেংষ্টাৰ আছিল নেকি? বন্ধুসকল, আজি মই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ কিছুমান এনেকুৱা ৰহস্য আপোনালোকৰ আগত ক'ম, যিবিলাক চাগে আপোনালোকে কেতিয়াও শুনাই নাই আৰু আপোনালোকে চাগে শুনিলে আচৰিত হৈ যাব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ ডিস্কভাৰী প্লাছ ৰাকেশৰ আন এক ভিডিঅ'লৈ। পুটিনৰ মাক ৰাছিয়াৰ এটা ফেক্টৰীৰ কৰ্মচাৰী আছিল আৰু পুটিনৰ দেউতাক ৰাছিয়াৰ নেভিত চাকৰি কৰিছিল। শৈশৱ পুটিনে বহুত অভাৱেৰে পাৰ কৰিছে আৰু সৰুৰে পৰা পুটিন বহুত খঙাল স্বভাৱৰ আছিল। সেইবাবে ৰাছিয়াৰ কিছুমান সৰু সৰু গেংষ্টাৰ দলৰ সৈতে পুটিনৰ সম্পৰ্ক আছিল আৰু এই গেংষ্টাৰ দলসমূহৰ লগত লগ লাগি পুটিনে সৰুৰে পৰা কিছুমান ইনলিগেল কামো কৰিছিল। পুটিনে সৰুৰে পৰা জুডো খেলা বহুত ভাল পাইছিল আৰু পুটিন ডিষ্ট্ৰিক্ট লেভেলৰ চেম্পিয়নো আছিল। এদিন পুটিনে নিজৰ লগৰবিলাকৰ লগত থিয়েটাৰ চাবলৈ চিনেমা হললৈ গৈছিল আৰু সেই চিনেমাখনত প্ৰথমবাৰৰ বাবে পুটিনে স্পাই এজেণ্ট দেখিছিল আৰু স্পাই এজেণ্ট দেখি পেলাই নিজৰ মনতো স্পাই এজেণ্ট হোৱাৰ সপোন জাগি উঠিছিল। সেই স্পাই এজেণ্ট চিনেমাখন চাই আহি পেলাই পুটিনে ৰাছিয়াতে থকা এটা স্পাই এজেঞ্চি কোম্পানীত গৈ নিজে স্পাই এজেণ্ট হোৱাৰ বাবে প্ৰস্তাৱ দিছিল। তাৰপিছত সেই স্পাই এজেঞ্চি কোম্পানীটোৱে পোনপ্ৰথমতে পুটিনক নিজৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিবলৈ পৰামৰ্শ দিছিল আৰু এই পৰামৰ্শ পোৱাৰ পিছতে পুটিনে 1975 চনত নিজৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিছিল আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰি উঠাৰ পিছতে ৰাছিয়াতে থকা এটা স্পাই এজেঞ্চি কোম্পানীত স্পাই এজেণ্ট হিচাপে কাম কৰিব আৰম্ভ কৰি দিছিল আৰু বেলেগ দেশৰ পৰা ফুৰিবলৈ যোৱা ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ জাচুচি কৰিবলৈ আৰম্ভ কৰি দিছিল। পুটিনে স্পাই এজেণ্ট চাকৰিটোৰ জৰিয়তে লেফটেনেণ্ট কৰ্ণেল পদবীলৈ প্ৰমোচন পাইছিল আৰু বহুত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু 1991 চনত চাকৰিৰ পৰা ৰিটায়াৰ হোৱাৰ পিছত পুটিনে আকৌ ঘৰলৈ উভতি আহিছিল আৰু ঘৰলৈ উভতি অহাৰ পিছতে পুটিনে নিজে থকা ৰাজ্যখনৰ অৰ্থাৎ চেইণ্ট পিটাৰ্ছবাৰ্গ নামৰ ৰাজ্যখনৰ মেয়ৰ এটাৰ এডভাইজাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰি দিছিল আৰু এনেকৈয়ে পুটিনে পোনপ্ৰথমবাৰৰ বাবে ৰাজনীতিত ভৰি দিছিল। যিহেতু পুটিনে আগতে স্পাই এজেণ্ট আছিল, সেইবাবে ৰাছিয়াত থকা ডাঙৰ ডাঙৰ গেংষ্টাৰবিলাকৰ সৈতে পুটিনৰ সম্পৰ্ক ভাল আছিল আৰু ৰাছিয়াৰ যদি ডাঙৰ ডাঙৰ নেতাবিলাকৰ কিছুমান কাম থাকে, সেই কামবিলাক পুটিনে এই গেংষ্টাৰবিলাকৰ দ্বাৰাই কৰাইছিল, যাৰ বাবে গোটেই ৰাছিয়াখনত পুটিনৰ নামটো সকলোৱে জনা হৈ গৈছিল। নিজৰে চিনাকিৰ জৰিয়তে পুটিনৰ ৰাজনীতিত বিৰাট ডাঙৰ পদক্ষেপ এটা ল'ব ইচ্ছা আছিল, অৰ্থাৎ ইলেকশ্যন খেলিব ইচ্ছা আছিল। সেইবাবে পুটিনে 1996 চনৰ পৰাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি বৰিছ য়েলচিনৰ সৈতে কাম কৰা আৰম্ভ কৰি দিছিল, একেলগে থাকিব আৰম্ভ কৰি দিছিল। বৰিছ য়েলচিন ব্যক্তিজনক ৰাছিয়াৰ সাধাৰণ নাগৰিকে খুব ভাল পোৱা নাছিল। তেওঁ খুব মদাহী আছিল আৰু নিজৰ দেশখনক ভালদৰে পৰিচালনা কৰিব পৰা নাছিল, যাৰ বাবে তেতিয়া ৰাছিয়াত বহুত আন্দোলন চলিছিল, বহুত বিদ্ৰোহ হৈছিল। বৰিছ য়েলচিনে নিজৰ ৰাজনৈতিক ক্ষমতা হেৰাই যোৱাৰ ভয়ত পুটিনক ৰাছিয়াৰ প্ৰধানমন্ত্ৰী পদত ইলেকশ্যন খেলিবলৈ উঠাই দিছিল আৰু লাকিলি সেই ইলেকশ্যন পুটিনে জিকিছিল আৰু অফিচিয়েলি পুটিন ৰাছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে স্বীকৃতি পাইছিল। সেইখিনি সময়তে ৰাছিয়াৰ এখন চহৰ চেচনত কিবা কাৰণত বিদ্ৰোহ আৰম্ভ হৈছিল আৰু ইয়াৰ পিছত পুটিনে ৰাছিয়াৰ ৰাজধানী মস্কো চহৰত কেইটামান বিল্ডিঙত বম ব্লাষ্ট কৰি বিল্ডিং কেইটা উৰাই দিছে আৰু এই বম ব্লাষ্টত প্ৰায় 300জনৰ অধিক মানুহৰ মৃত্যু হৈছে। কিন্তু পুটিনে এই বম ব্লাষ্টৰ দোষ চেচন চহৰৰ ওপৰত দি দিছে। পুটিনে কৈছে যে চেচন চহৰৰ সাধাৰণ নাগৰিক বা টেৰৰিষ্টে ৰাছিয়াৰ মস্কো চহৰত এই বম ব্লাষ্টবোৰ কৰিছে। এই কথা শুনাৰ পিছতে ৰাছিয়াৰ সাধাৰণ নাগৰিকে চেচন চহৰৰ পৰা বদলা ল'বলৈ চৰকাৰক দাবী কৰিবলৈ আৰম্ভ কৰি দিছিল আৰু ইয়াৰ পিছত পুটিনে ৰাছিয়াৰ আৰ্মিৰ হেলমেটত কেমেৰা লগাই পেলাই চেচন চহৰৰ সাধাৰণ নাগৰিকক গুলীয়াই হত্যা কৰিবলৈ পঠাই দিছিল। চেচন চহৰৰ সাধাৰণ নাগৰিকক গুলীয়াই হত্যা কৰি থকা ভিডিঅ' পুটিনে ৰাছিয়াৰ নিউজত লাইভ দেখাই আছিল, যাক চাই পেলাই ৰাছিয়াৰ সাধাৰণ নাগৰিকে পুটিনৰ গুণ গাইছিল। পুটিনে ৰাছিয়াৰ 300জন সাধাৰণ নাগৰিকৰ হত্যাৰ বদলা চেচন চহৰৰ 80,000 সাধাৰণ নাগৰিকৰ মৃত্যুৰে লৈছিল। এই ঘটনাটোৰ পিছতে ৰাছিয়াৰ সাধাৰণ নাগৰিকে পুটিনক এজন শক্তিশালী নেতা হিচাপে চাবলৈ আৰম্ভ কৰি দিছিল। পিছত যেতিয়া পুটিনে বুজি পালে যে ৰাছিয়াৰ সকলো ৰাজনৈতিক পাৱাৰ ৰাষ্ট্ৰপতিৰ হাততে থাকে, তেতিয়া পুটিনে বৰিছ য়েলচিনৰ লগত বুজাবুজি কৰি পেলাই নিজে ৰাষ্ট্ৰপতি হৈছিল আৰু বৰিছ য়েলচিনৰ তাত লাগি থকা সকলো ভ্ৰষ্টাচাৰৰ ৰিপৰ্ট পুটিনে জ্বলাই দিছিল আৰু এনেকৈয়ে পুটিনে 2000 চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈছিল আৰু পুটিনৰ শাসনকালত ৰাছিয়াৰ ইকনমিও বহুত ভাল হ'বলৈ ধৰিছিল।
যিহেতু ৰাছিয়াৰ ৰাষ্ট্ৰপতি শাসনকাল মাত্ৰ 4 বছৰ, সেইকাৰণে পুটিনে ৰাষ্ট্ৰপতি হোৱাৰ পিছতেই পুটিনৰ এগেইনষ্টত থকা কিছুমান নেতাক পুটিনে গেংষ্টাৰৰ জৰিয়তে গুলীয়াই হত্যা কৰিছিল। আৰু এই নেতাবিলাকক যোন কোম্পানীৰ পৰা ফাণ্ডিং দিছিল, সেই কোম্পানীৰ মালিকবিলাকক কিছুমানক গুলীয়াই হত্যা কৰিছিল আৰু কিছুমানক বিনা অপৰাধত এতিয়ালৈকে জেলত ভৰাই থৈছে। আৰু ৰাছিয়াৰ মিডিয়াকো পুটিনে নিজে কণ্ট্ৰল কৰা আৰম্ভ কৰি দিছিল। কোনোবা ৰিপৰ্টাৰে যদি পুটিনৰ এগেইনষ্টত কিবা কৈছিল, সেই ৰিপৰ্টাৰজনক পুটিনে গুলীয়াই হত্যা কৰিছিল। আৰু এনেকৈয়ে পুটিনে 2004 চনত দ্বিতীয়বাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈছিল। এতিয়া ৰাছিয়াৰ সংবিধান মতে এজন ব্যক্তিয়ে একেৰাহে দুবাৰহে ৰাষ্ট্ৰপতি হ'ব পাৰিছিল। আৰু পুটিনে ইতিমধ্যে দুবাৰ ৰাষ্ট্ৰপতি হৈ উঠিছিল। সেইবাবে পুটিনে 2008 চনৰ ইলেকশ্যনত পুটিনৰ আটাইতকৈ বিশ্বাসী ব্যক্তি দিমিত্ৰিক ৰাষ্ট্ৰপতি পদটো দিছিল আৰু নিজে প্ৰধানমন্ত্ৰী পদটো লৈছিল। আৰু প্ৰধানমন্ত্ৰী হৈ পেলাই পুটিনে গোটেই ৰাছিয়াখন কণ্ট্ৰল কৰি আছিল। ৰাছিয়াৰ সংবিধানত এইটো কথা উল্লেখ আছিল যে এজন ব্যক্তিয়ে একেৰাহে দুবাৰহে ৰাষ্ট্ৰপতি হ'ব পাৰে। কিন্তু এইটো কথা উল্লেখ নাই যে আন এজন ব্যক্তিয়ে ৰাষ্ট্ৰপতি হোৱাৰ পিছত আগৰ ব্যক্তিজনে আকৌ ৰাষ্ট্ৰপতিৰ বাবে নমিনেশ্যন দিব পাৰে নে নোৱাৰে। সেইটো সুবিধা লৈয়ে পুটিনে 2012 চনত আকৌ ৰাষ্ট্ৰপতিৰ বাবে নমিনেশ্যন দিছিলে আৰু পুটিনে সেই ইলেকশ্যন জিকিছিল। পুটিনে ৰাষ্ট্ৰপতি হোৱাৰ আগে আগে ৰাছিয়াৰ সংবিধানত এটা সংশোধনী কৰিছিল, যি সংশোধনী মতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল 4 বছৰৰ পৰা 6 বছৰলৈ বঢ়াই দিয়া হৈছিল। 2012 চনত পুটিনে ৰাষ্ট্ৰপতি হোৱাৰ পিছতেই ৰাছিয়াৰ সংবিধানত আকৌ এটা সংশোধনী কৰিছে, যি সংশোধনী মতে পুটিনে 2034 চনলৈকে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈ থাকিব পাৰিব। ইয়াৰ বাহিৰেও পুটিনে গোটেই পৃথিৱীৰ দেশসমূহৰ লগত এনেকুৱা এটা ঘটনা কৰি থৈ দিছে, যিটো শুনিলে আপুনিও আচৰিত হ'ব। গোটেই ৰাছিয়াখনতে পুটিনে সেন্সাৰ লগাই থৈছে, যি সেন্সাৰে সেই ঠাইটুকুৰাৰ ৰেডিয়েশ্যন আৰু হিট পৰ্যবেক্ষণ কৰিব পাৰে। যদি কোনোবা দেশে ভৱিষ্যতে ৰাছিয়াৰ ওপৰত নিউক্লিয়াৰ বোমাৰ জৰিয়তে আক্ৰমণ কৰে, তেতিয়াহ'লে এই সেন্সাৰবিলাকে সেই নিউক্লিয়াৰ বোমাটোৰ ৰেডিয়েশ্যন আৰু হিটটো পৰ্যবেক্ষণ কৰিব আৰু পৰ্যবেক্ষণ কৰি উঠি ৰাছিয়াৰ এটা ঠাইত গোপনে লুকাই থোৱা নিউক্লিয়াৰ বোমালৈ মেছেজ পঠাব, যি নিউক্লিয়াৰ বোমা অট'মেটিকেলি এক্টিভ হ'ব আৰু এক্টিভ হৈ পৃথিৱীৰ প্ৰত্যেকখন দেশ অভিমুখে এটা এটা নিউক্লিয়াৰ বোমা গুচি যাব, যি নিউক্লিয়াৰ বোমাই সেই দেশখনৰ লগতে এই পৃথিৱীখনৰ ধ্বংস কৰিব। ভাবি চাওকচোন পুটিনে কেনেকুৱা ধৰণৰ কাম কৰি থৈ দিছে এই পৃথিৱীখনৰ লগত। যদি ৰাছিয়াত এটা নিউক্লিয়াৰ বোমা টেষ্ট কৰি থকা যায় আৰু ভুলতে সেই নিউক্লিয়াৰ বোমাটো ব্লাষ্ট হৈ যায়, গোটেই পৃথিৱীখনে দেখোন ধ্বংস হৈ যাব। বাৰু ইমানখিনি আছিল আজিৰ ভিডিঅ'টো বন্ধুসকল। অজানিতে যদি কিবা ভুল হৈ গ'ল ক্ষমা কৰি দিব। ভিডিঅ'টো যদি এতিয়ালৈকে চাইছে প্লিজ এবাৰ শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।